Hi friends, welcome back to my channel Aaryash World. আজি কাজিৰঙা দেখাম ঘৰ গৈ আছো বোকাখাট গৈ আছো তো কাজিৰঙাখন ভাবিলো আপোনালোকৰ লগত এবাৰ শেয়াৰ কৰি চাই যাও কাজিৰঙাৰ ফটোবোৰ দেখি আছো আসলতে ৰাস্তাটো যে বৰ ধুনীয়া হৈছে সবফালে সেউজীয়া এখন কলীয়া ভুমুৰা দলং বহুত দীঘল প্ৰায় 120 মান আছে এইখনত 3 কিলোমিটাৰ মান আছে বিৰাট ভাল লাগে সন্ধিয়া সময়ত যে খুব বেছি ভাল লাগে যেতিয়া গোটেই লাইটখিনি জ্বলি যায় কি ধুনীয়া এটা দৃশ্য হয় এইটো ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটীৰ পৰা একদম এইটো ৰাষ্ট্ৰীয় ঘাইপথেদি ডিব্ৰুগড় দুলীয়াজান এই গোটেইখিনি এইটো ঘাইপথেদিয়ে যায় বহুত ভাল লাগে মোৰ বিৰাট প্ৰিয় এই ৰাস্তাটোত গৈ থাকিলে এনেকুৱা লাগে যেন একদম পুৰা সেউজীয়াৰ মাজলৈ সোমাই গৈ আছো যেন এটা সেউজীয়া গুহাৰ ভিতৰত যেন মই প্ৰৱেশ কৰিবলৈ গৈ আছো এই ৰাস্তাটোত কি ভাল লাগে আচলতে পইণ্ট আউট কৰি ক'বলৈ যে অকণ দিগদাৰেই হৈ যায় বহুত বেছি ভাল লগা পৰিৱেশ বিৰাট ধুনীয়া চবফালে সেউজীয়া আৰু এতিয়া মেইনলি বেছি ভাল লাগিছে কাৰণ গাড়ী চাড়ীৰ পৰিমাণবোৰ অলপ কমটো গতিকে এনেকুৱা লাগিছে যেন প্ৰকৃতিৰ কাৰণেই যেন কৰোণা ভাইৰাছ আহিলে সঁচাকৈ কৈছোঁ যেন আমিবোৰ প্ৰকৃতিৰ ৰোষত পৰিছিলোঁ চাওকচোন ইমান ধুনীয়া চবফালে সেউজীয়া ৰাস্তাটোত গৈ থাকোঁতে এনেকুৱা লাগিছে যেন সেইকাৰণে মই এই ৰাস্তাটোত ইমান এই 2 মাহ ধৰি আহিব পোৱা নাছিলোঁ যাতে বেছি উপভোগ কৰিব পাৰোঁ কাৰণ সদায় দেখি থকা বস্তু এটাতকৈ বহুত দিনৰ মূৰত পোৱা বস্তু এটা বহুত বেছি ভাল লগা হৈ পৰে বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে এইটো এটা ভিউ পইণ্ট এতিয়া মোৰ বহুত ভাল লগা এটুকুৰা প্লেচ এইটো বুঢ়া পাহাৰৰ এটা চাইডে পুৰা দ খাৱৈ নিচিনা আছে আৰু এটা চাইডে পাহাৰটো আছে পাহাৰটো কাটি পেলাই এই ৰাস্তাটো বনোৱা হৈছে বৰ ভাল লাগে মাজে মাজে শিল একা বেকা ৰাস্তা ৰিক্স আছে যথেষ্ট কিন্তু ইমানখিনি ৰিক্স লৈ পেলাই গৈও ভাল লাগে বুঢ়া পাহাৰ ঠিক পাৰ হৈয়ে এই দলংখন বৰ ভাল লগা এতিয়া গাড়ী এখন এক্সিডেণ্ট হৈছে এইখিনিতে আমি এতিয়া কাজিৰঙাৰ মাজত আছোঁ দেখালো এখনতো শেষ এখন কি হইলে এখন চাফা ৰৈ পেলাই হেৰি কৰিলে এইটো এনিমেল কৰিডৰ হয় এইফালেদি আচলতে গড়ে হওক বা বেলেগ হাতী বা পহু হওক
অহা যোৱা কৰে, হৰিণা অহা যোৱা কৰে। গতিকে ইয়াত স্পীড লিমিট মাত্ৰ 20 পাৰ কিলোমিটাৰ 20। গতিকে আমি বিৰাট লাহে লাহে যাব লগা হৈছে। ভালো হৈছে, লাহে লাহে গৈছোঁ কাৰণে আপোনালোকক ভালকৈ দেখাবও পাৰিছোঁ। এইখিনিত এটা ভিউ পইণ্ট আছে, ৰবি নেকি? ৰম, ইয়াত যদি লাগ ভাল হয় দেখা পাম আৰু চাগে কিবা ন? থাকিবও পাৰে, ৰৈ চাওঁ। দেখিছা? হাতী বাবা গড় আছে, গড় আছে। কেমেৰাটো লৈ আহ না পতকে। কোনটো কোনটো দিটুক কোৱা। মাই গড, ধেৰ হৰিণা আছে। গড় ধেৰ আছে জানো, 7টা বেছি আছে গড়। মাই গড, এইটো বৰ টোপোলা ন? এইটো বৰ টোপোলা। হাই কোৱা, হাই কোৱা, এইটো হাই কোৱা। হাই। নাই, আমি এইবোৰ চাম। কোনটো? মাতা মাতা। এইটো হাতী পোৱালি চাৰিটো হাতী। এই মৌ এটা শুই আছে চাহ পানীত। ৰে, মই বেলেগ বস্তু বুলি ভাবিছিলোঁ। এইটো গড় চাহ ওলাই আহিছে তাৰ পৰা। আজি কিবা ভাগ্যই ভাল দেই ন? মইতো ফাৰ্ষ্ট টাইম দেখিছা ন? এইফালে গৈ আছে, জংঘললৈ গৈ আছে। চোৱা। ইমান ডাঙৰ হাতীৰ জাক আগতে দেখাই নাছিলোঁ, ফাৰ্ষ্ট টাইম দেখিছোঁ। বিৰাট বিজি মোৰ ল'ৰাটো। আৰ্যাছ বিজি। নানু নানু, ঐ মুমু মুমু মুমু।
নমস্কাৰ দিয়া নমস্কাৰ দিয়া নমস্কাৰ দিয়া নমস্কাৰ নমস্কাৰ এখন থৈ লোৱা এখন থৈ লোৱা মোক দি লোৱা মাত দি লোৱা আমি বোকাখাট অভিমুখে আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ আহক আগবাঢ়ো গোলাঘাট ডিষ্ট্ৰিক্টলৈ সোমোৱা গেট এইখন এইখিনি পালেহি এনেকুৱা লাগে যেন ঘৰেই পাই গ'লোহি খুব বেছি ভাল লাগে welcome to গোলাঘাট ডিষ্ট্ৰিক্ট গৈ আছোঁ পটাপট চলা সোনকালে পাবগৈ লাগে না এয়া হালধিবাৰী বুঢ়ী আই মন্দিৰ লকডাউনৰ কাৰণে বৰ্তমান বন্ধ আছে মোৰ কলেজ য'ত মই পঢ়ি পেলাই মানুহ যিকণ হৈছোঁ আৰু শ্ৰী শ্ৰী যোগানন্দদেৱ সত্ৰাধিকাৰ মহাবিদ্যালয় JDSD কলেজ বোকাখাটত আৰ্টছ কমাৰ্চৰ এখনেই কলেজ মই পঢ়া স্কুল এখন স্কুলত মই পঢ়িছিলোঁ মুংগীলাল কৃষ্ণদেৱী নাট্য মন্দিৰ পাম নাট্য মন্দিৰ বোকাখাট বন্ধ সব বন্ধ দোকান চোকান সব বন্ধ ইফালে সোমাম ইফালে আমাৰ ঘৰলৈ যোৱা ৰাস্তা এইটো ডিফলো ৰোড কাকগোসানী থান জাগ্ৰত থান দুৰ্গা পূজাত বৰ ভাল লাগে ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে বহুত ডাঙৰ পূজা হয় মই দেখা দিনাখনৰ পৰা ইয়াত বহুত ডাঙৰকৈ পূজা হৈ আহিছে বহুত ভাল লাগে আহিয়ে ব্যস্ত হৈ গ'ল দেই পুৰা কামত ব্যস্ত আৰু সব ল'ৰাক লৈ ব্যস্ত মোক কোনোৱে পাত্তা দিয়া নাই এজনী আমাৰ লুচি এইজনী আমাৰ লুচি কাইলৈ দেউতাৰ শ্ৰাদ্ধ আজি সেইকাৰণে আমি হবিজ খাইছোঁ বৰতীয়া এতিয়া খাই বৈ শুবলৈ যাম অ'কে